Hello everyone, সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি ৰাতিপুৱাই নিমন্ত্ৰণ পালোঁ আৰু ভাবিছোঁ চাহ খাই আজৰি হৈ লওঁ, তাৰপিছত ক'ত যাওঁ আপোনালোকক দেখাম বাৰু ভিডিঅ'টোত। এতিয়া চাহ খাই লওঁ আমি দুজনে। চাহৰ লগত কি খাব লৈছোঁ আপোনালোকক দেখাইছোঁ। এতিয়া এয়া চাহ খাব লৈছোঁ, এয়া ব্ৰেড বাটাৰ আৰু লাল চাহ। এনেদৰে আজি ৰাতিপুৱা চাহকাপ খাব লৈছোঁ। আজি ছানডে হয়, উঠাও দেৰি। এতিয়া চাহকাপ খাই লওঁ। খাই কৰি হোৱাৰ পিছত আমি আহিলোঁ এয়া দাদাহঁতৰ ঘৰলৈ আৰু আহিয়ে দেখিছোঁ এয়া কি চাওকচোন, কপৌ চৰাই দুজনীয়ে ইয়াত ডলাখনত দালি ৰ'দাই থৈছে, মানে মাটি দালি ধুই পেলাই এনেকৈ ৰ'দাই থৈছে, খাই আছে চাওকচোন কি ধুনীয়াকৈ খাই আছে, গমেই নাপায় কোনো। আহিয়ে দেখিলোঁ আৰু ভাবিলোঁ ভিডিঅ' কৰি লওঁ আৰু এয়া মই আপোনালোকক দেখাই দিলোঁ। এতিয়া আহি ৰুমত বহিছোঁহি, বহুতেই গৰম আৰু এওঁ আৰু দাদাই কথা পাতি আছে, মই বহি আছোঁ। বৌয়ে এয়া বনাই আজৰি, আমি অহালে বনাই কৰি আজৰি হ'ল। কিমান যে কি বনাইছে চাওকচোন। এয়া বন্ধাকবি ভাজি, ভেন্দি আলু ভাজি, মটন কাৰী আৰু জাতিলাও আৰু বৰলীয়া মাছৰ জোল আৰু এয়া গাজ টেঙাৰ আচাৰ, নেমু জলকীয়া নিমখ এনেদৰে দিছে। আৰু গাজ টেঙা আচাৰো মোৰ বহুত ভাল লাগে খাই। এতিয়া এয়া ডাইনিঙত ৰেডি কৰি দিলে আৰু মুখৰ আগত লৈ ৰখি নাথাকোঁ আৰু খোৱা ষ্টাৰ্ট কৰোঁ। এয়া আমি চাৰিজনে খাবলৈ লৈছোঁ। খাই কৰি হোৱাৰ পিছত গোটেইকেইটা বহি কথা পতাত লাগিলোঁ আৰু সন্ধিয়া সময়তহে আহিলোঁ দাদাহঁতৰ ঘৰৰ পৰা। আজি নেক্সট ডে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হ'ল বিশ্বকৰ্মা পূজা। এয়া ৰাতিপুৱাই গা পা ধুই আজৰি হৈ এতিয়া বাইকখন ধুনীয়াকৈ পূজা কৰি লওঁ বুলি ভাবিছে। অফিচ যোৱাৰ আগতে এয়া ধূপ জ্বলাব লৈছে। ধূপ জ্বলাই পূজা কৰিছে আৰু মই ভিডিঅ' কৰি আছোঁ, মানে স্মৃতি হিচাপে অলপ ৰাখি থ'বৰ কাৰণে। যোৱাকালি বাইকখন ধুৱাই আনিলে দাদাহঁতৰ ঘৰৰ পৰা আহোঁতে, তথাপিতো ইমানেই ভিৰ আছিলে যে বাইকখন ইমান এটা ভালদৰে পলিচ কৰি নিদিলে তেওঁলোকে। এতিয়া এয়া ধুনীয়াকৈ ধূপ ঘূৰাই লৈছে বাইকৰ চাৰিওফালে আৰু এয়া ফুট দিছে বাইকখনত, সেন্দুৰ আৰু এনেদৰে ফুট দিছে। আৰু এতিয়া মালাও আনি থৈছোঁ, সেইডালো এনেকৈ ধুনীয়াকৈ এতিয়া পিন্ধাই দিম। এয়া ধুনীয়াকৈ পিন্ধাই দিছোঁ। আজি মন্দিৰলৈ যোৱা নহ'ল, এনেই প্ৰতি বছৰে বিশ্বকৰ্মা পূজাৰ দিনা মন্দিৰ যাওঁ। আজি মন্দিৰ যোৱা নহ'ল আৰু ৰুমতে এনেদৰে সৰুকৈ আৰু বিশ্বকৰ্মা পূজা আয়োজন কৰা হ'ল। এয়া মগু, বুট, নাৰিকল, কল আৰু তিয়ঁহ এনেদৰে এয়া প্ৰসাদ দিয়া হ'ল। আৰু এনেদৰে প্ৰসাদ খাই ভাল লাগেনে বাৰু? গোটা মগু আৰু এনেদৰে বুট নাৰিকল দি মোৰ কিন্তু ভাল লাগে এনেদৰে খাই পেলাই। আৰু প্ৰসাদ খাই পেলাই মই খালোঁ কৰ্ণফ্লেক্স গাখীৰ দি। এওঁক ভাতেই দিলোঁ, নিৰামিষ ভাত, কাৰণ অফিচলৈ যাব, দিনটো অফিচতে থাকিব, সেইকাৰণে তেওঁক ভাতকে খুৱাই পঠালোঁ আৰু মইহে এনেদৰে খাব লৈছোঁ। এতিয়া মই জলপানখিনি খাই লওঁ। জলপান খাই হৈ গ'ল। এতিয়া আকৌ দুপৰীয়া সময়ত আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছে। কবি ভাজি, আচাৰ, কাচকল ফ্ৰাই, দালি এনেদৰে দুপৰীয়া খালোঁ। আৰু দুপৰীয়া খোৱাৰ পিছত এয়া ৰাতি কি বনাইছিলোঁ বিশ্বকৰ্মা পূজা বুলি সেয়া দেখাইছোঁ। এয়া বুটৰ চাটনি আৰু ৰুটি, বুটৰ দালি, পিঁয়াজ এনেদৰে আৰু ৰাতি ৰুটি খাম বুলি ভাবি পেলাই এনেদৰে যোগাৰ কৰি ল'লোঁ খাবৰ কাৰণে। আৰু নেক্সট ডে মৰ্ণিং এনেদৰে বনাইছিলোঁ মই দালি, বিটৰ চালাড, জিকা আলু ভাজি এনেদৰে ৰেডি কৰিছিলোঁ আৰু নেমু লৈছিলোঁ।
চিম্পলকৈ আৰু খালোঁ আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব আৰু ভিডিঅ'টো মোৰ দিয়া বহুতেই দেৰি হৈ গ'ল ভিডিঅ' মানে দিমকৈ দিবই পৰা নাছিলোঁ সেইকাৰণে দিয়া দেৰি হ'ল আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ